নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভালেই বাৰু। আৰু আজি উঠোতে দেৰিয়ে উঠিছিল, 7:10 হ'ল। অফিচ নাই ন আজি হাজবেণ্ডৰ, একো প্ৰব্লেম নাই বাৰু। লাহে লাহে কামবোৰ কৰি থাকিম। আৰু পিহুও শুই আছে, ৰ'ব তাক দেখাই আছে। শুই থাকোঁতে মই কামখিনি কৰি লওঁ, তাৰপিছত লগাই আহিছোঁ। পিহু উঠি তাইক মানে কোচত ল'ব লাগে আৰু অকণমান মৰম কৰি দিব লাগে। পিহু মৰম কৰি দিব লাগে তোমাক। পিহু জমা নোচোৱা নেকি তুমি? নোচোৱা তুমি? দেউতা নোচোৱা? যাবা নেকি তুমি দেউতাৰ লগত? পিহুক লৈ কিনে এতিয়া অকণমান ফুৰিব লৈ যাম বুলি ভাবিছিল দেউতাকে, কিন্তু পিহুৰ আজি বেড লাক, বৰষুণ পৰি আছে অলপ অলপকৈ। পিহু তুমি এতিয়া ফুৰিব যাব নোৱাৰা, বৰষুণ। কেনেকৈ যাবা তুমি? নোৱাৰা যাবৰ কাৰণে, বৰষুণ দি আছে দেখোন। মোৰ গছডাল ধুনীয়া হৈছে চাচোন, বৰষুণ পৰি আছে ন এইকেইদিন। ডাঙৰ হৈছে পাত নহয়, এই গছডালো ডাঙৰ হৈছে, পানী আছে জমা হয় বহুত। এইটোৰ নাম কি আছিল ন? এইটোৰ নাম ময়ো নাজানো। ব'লা, মই গা ধুই আহিলোঁ, গোটেই কামবিলাক কৰিলোঁ। তাৰপিছত আৰু চাকিও দিলোঁ। চাকিটো দিলেহে মানে মনটো ভাল লাগে ন, কিবা এটা নহ'লে দিনটোৱে ভাল লাগি নাথাকে। আৰু এইফালে আমাৰ পিহু, কি কৰি আছা তুমি? হা? আৰু মই ব্ৰেকফাষ্টৰ কাৰণে এইফালে পিঠা বনাই আছোঁ। পিঠা আটা গুড়া আৰু চুজি মিক্স কৰি মই বনাইছোঁ পিঠা। আৰু এইফালে আমাৰ পিহু, কি কৰিছা তুমি? পিঠা খাবা? পিঠা খাবা পিহু? তাই বিচনাতে খেলি আছে, মই তাইক এনেকৈ মাতি আছোঁ আৰু। পিঠাকেইটা বনাই লওঁ ৰ'ব আগতে, তাৰপিছত লগ পাইছোঁ। পিঠা বনোৱা হ'ল আৰু এয়া গাখীৰ দিয়া চাহ। আজি গাখীৰ চাহ খাম, লাল চাহ নাখাওঁ আজি। সকলোৱে খায়ে আছে আৰু ময়ো খাওঁ এতিয়া। পিহু এইটো তাইক খেলি আছে বিচনাত, আৰু আমি তলতে বহি লৈছোঁ আৰু। তলত বহি খাই বেছি ভাল লাগে সেইবিলাক খোৱাতকৈ, চকী কৰি। পিহু তাই পুৰা খেলাত ব্যস্ত। এতিয়া চাহপানীটো খালোঁ আমি, অকণমান বহি লেকচাৰো মাৰিলোঁ দুটাই। এইজনীক চাওকচোন, এইটো কি খাইছা তুমি? কি খাই আছা পিহু? পিহু কি খাই আছা তুমি? এইটোনো চা, তাইক গাটো ধুৱাই দিওঁ আৰু আমি। 10:30 বাজিয়ে গৈছে। বস্তুবোৰ যোগাৰ কৰি লওঁ আৰু তাৰপিছত গাটো ধুৱাই দিম। এইফালে গামলা আনি লৈছোঁ, পানী খুৱাই দিছোঁ অকণমান। এতিয়া মই গা ধোৱা বস্তুখিনি যোগাৰ কৰি লওঁ আৰু মই। বস্তুবিলাক ৰেডি কৰি ল'লে আগতে ভাল হ'ব ন, পুতুককৈ গাটো ধুৱাই দিব পাৰি। পিহুক গা ধুৱাই দিলোঁ, তাই দেউতাকৰ কোচতে গা ধুই শুলে। আৰু এতিয়া মই পাকঘৰত আহিছোঁ দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিবৰ কাৰণে।
মই আজি এখন মানে পনীৰ বনাম বুলি ভাবিছোঁ। পিঁয়াজ নহৰু যিহেতু আমি নাখাওঁ, তো পিঁয়াজ নহৰু নিদিয়াকৈ পনীৰ মই বনাম আৰু ভাবিলোঁ আপোনালোকৰ লগতে ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই যোগাৰখিনি কৰি লৈছোঁ, ৰ'ব দেখাই আছোঁ। এয়া মই বিলাহী কাটি লৈছোঁ, 3টা মিডিয়াম চাইজৰ বিলাহী, আৰু এইফালে কাজু কিচমিচ আৰু গোটা মছলা মই লৈছোঁ অকণমান, জালুক কেইটামান, ইলাইচি 2-3টামান আছে, শুকান জ্বলা এটা, ডালচেনি আৰু লং। আৰু এইফালে মই পনীৰখিনি কাটি লৈছোঁ, আৰু ইয়াতে মই বাটাৰ ইউজ কৰিম আৰু এয়া আমুল ক্ৰীম, আৰু ইয়াতে মই কাশ্মীৰীটো দিম, কাশ্মীৰী মিৰ্চটো, ৰেড চিলিটো নহয় দেই, সেইটো কালাৰটো যে হয় ৰঙা সেইটো। আৰু এইফালে মই কেৰাহীখন পাতি থৈছোঁ, গেছটো জ্বলাই দিওঁ ৰ'ব। গেছটো জ্বলাই দিছোঁ, কেৰাহীখন অকণমান গৰম হওক, তাৰপিছত ইয়াতে মই বাটাৰ দিম। আৰু কেৰাহীখন গৰম হৈছে, মই বাটাৰ দি দিছোঁ, আৰু ইয়াতে মই এতিয়া গোটা মছলা যিখিনি মই থৈছিলোঁ সেইখিনি দি দিম। আৰু ইয়াতে এতিয়া মই কাজু কিচমিচখিনি দি দিছোঁ। আৰু ইয়াত এতিয়া মই এইখিনি কাটি থোৱা বিলাহীখিনি মই ইয়াতে দি দিছোঁ। গেছটো মই মিডিয়াম ফ্লেমতে থৈছোঁ এতিয়া, আৰু অকণমান এইখিনি মই ভাজি লওঁ। আৰু ইফালে মই আন এখন কেৰাহী কাটি দিছোঁ, ইয়াতে মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। মই হালধি নিদিওঁ, অকণমান নিমখ দিম। বেছি দিয়া নাই, অকণমান জাষ্ট নিমখ অকণমান দিম মই। আৰু এইখিনি ৰঙচুৱা অকণমান ৰঙা হ'লেকে ৰঙচুৱা হ'লে মই এইখিনি নমাই দিম। আৰু এইফালে মই বিলাহীখিনি মাৰিছোঁ। এইফালে পনীৰটো ইয়াত মই বাটাৰত তেজপাত এটা দি দিছোঁ, এইখিনি মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। আৰু ইয়াতে মই পেষ্টখিনি দি দিছোঁ। আৰু ইয়াতে এতিয়া মই সোৱাদ অনুসৰি নিমখ দিম, অকণমান সামান্য ধনিয়া গুড়ি দিম, আৰু কালাৰৰ কাৰণে মই কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিছোঁ। এইখিনি মই এতিয়া গোটেইখিনি মিক্স কৰি দিম। অকণমান সময় ভাজিম, বেছি নাভাজোঁ, কাৰণ গোটেইখিনি ভাজাই আছে যিহেতু আগতে। আৰু এতিয়া মই ইয়াতে পানী দিম, মিক্সিৰ বাতিত জাৰটোত যে আছে তাতে মই পানী লৈ লৈছোঁ, আৰু এইখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু এইখিনি মই এতিয়া অকণমান ঢাকন লগাই 5 মিনিটমান উতলিবৰ কাৰণে থৈ দিম। তাৰপিছত পনীৰখিনি মই দি দিম। আৰু এতিয়া মই ইয়াতে পনীৰখিনি দি দিম। এইখিনি পনীৰ মই ইয়াতে এতিয়া দি দিম। অকণমান মই এতিয়া ঢাকনখন লগাই দিম। দুই 3 মিনিটমানৰ কাৰণে। আৰু এতিয়া মই ইয়াতে আমুল ক্ৰীম দি দিম।
আৰু অকণমান সময় মই এইখিনি উতলিব দিম অকণমান গ্ৰেভি বনাম মানে সেইটো কাৰণে অকণমান সময় আকৌ উতলিবৰ কাৰণে দিছোঁ আৰু এতিয়া মই শেষত এয়া বাটাৰ দি দিছোঁ আকৌ এইখিনি হ'লে আৰু গেছটো নমাই দিম আৰু এতিয়া ফাইনেলি পনীৰ ৰেডি হৈ গ'ল বাটাৰ পনীৰ দেখাত কিন্তু খুব ধুনীয়া হৈছে কালাৰটো আৰু মোৰ অৱস্থা চাওক ঘামি জামি আৰু এইফালে আমাৰ পিহু কিয় কান্দি আছা তুমি এতিয়া মই অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ পাই আছোঁ এয়া বিদ্যুতে ভাত খাই আছে কেনেকুৱা হৈছে পনীৰ সঁচাই না মই অলপ দেৰিকৈ খালোঁ পিহু এইটো খেলি আছে তাই বহি তুমি খাবা আহা দিয়া মোক দিয়া মই অকণ দেৰিকৈ ভাত খাই আছোঁ দেউতাকে খাই লওঁ হ'বনে কি হ'ল আৰু এতিয়া মই ভাত খাব লৈছোঁ কি কৰি আছে তোমাৰ দেউতাই সেইফালে দিওঁ আচ্ছা বহুত টেষ্টি হৈছে খাবৰ কাৰণে ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে ভাতখিনি খাই লওঁ মই তাৰপিছত লগ পাই আছোঁ 2 hours later আমি ভাত পানী খাই তিনিওটাই ঠিকছে শুলোঁ অকণমান আগতে উঠিলোঁ বাহিৰত বৰষুণো দি আছে আৰু এতিয়া সন্ধিয়া চাহ খাব লৈছোঁ সেয়া বুট ভাজিৰ লগত আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই